নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা বিদ্যালয় আপোনাক সকলোকে স্বাগতম জনাম আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ যিদৰে পেপাৰ আউট হোৱাৰ এটা নিউজ ভাইৰেল হৈছিল ঠিক তেনেদৰে DHS এক্সামৰো পেপাৰ আউট কৰা এজন লোকক পুলিচৰ দ্বাৰা আটক কৰা হৈছে তেওঁ বহু লোকৰ পৰা এই পৰীক্ষা পেপাৰ দিয়াৰ নামত লাখ লাখ টকা লৈছিল বুলি তেওঁ মন্তব্য কৰে কাৰণতে অসমৰ শিক্ষাৰ্থীসকলৰ অসমৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰৰ পৰা বিশ্বাস নোহোৱা হৈ গৈছে আহক আমি সেই ভিডিঅ' ক্লিপটো এবাৰ চাই লওঁ আমি পুনৰবাৰ জনাইছো স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা চৰকাৰী বিষয়া গ্ৰেপ্তাৰ সোণাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকালয়ৰ কাণ্ডনিক বিষয়া অমৃত গগৈ স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে গগৈ শেহতীয়াকৈ শংকৰদেৱ ৰয় নামৰ এগৰাকী ব্যক্তিয়ে সোণাৰী থানাৰ বিষয়াগৰাকীয়ে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এজাহাৰৰ পিছতে সমগ্ৰ ঘটনা ইমানেই যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব থেংক ইউ